দিব নালাগে এতিয়াৰ পৰা বিদ্যুতৰ বিল। হয়, আপোনালোকে ঠিকেই শুনা পাইছে, বিদ্যুতৰ বিলত যথেষ্ট ৰেহাই পাব এতিয়া জনসাধাৰণে। চৰকাৰৰ এটি নতুন আঁচনিৰ দ্বাৰা চৰকাৰে মানুহৰ বিদ্যুতৰ বিলত এতিয়া সম্পূৰ্ণ ৰেহাই প্ৰদান কৰিব বুলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজে ঘোষণা কৰিলে। আগতে আহক আমি চাই লওঁ মন্ত্ৰীগৰাকীয়ে কি ক'লে। अब बिजली का बिल भी जीरो करने के लिए हम आगे बढ़ रहे हैं। बजट में सरकार ने रूफटॉप सोलर की बहुत बड़ी योजना का ऐलान किया है। इस योजना के तहत प्रारंभ में 1 करोड़ परिवारों को सोलर रूफटॉप लगाने के लिए सरकार मदद करेगी। इससे उनका बिजली का बिल भी जीरो होगा और साथ ही सामान्य परिवार अपने घर पर बिजली पैदा करके बिजली बेच करके कमाई भी करेगा। তো এতিয়া এই ভিডিঅ' ক্লিপটোৰ পৰা আপোনালোকে গম পালে যে চৰকাৰে এটি নতুন আঁচনি লৈ আহিছে, যাৰ দ্বাৰা প্ৰথমতে 1 কোটি মানুহক ঘৰত সোলাৰ পেনেল লগোৱাত চৰকাৰে সহায় কৰিব। কথাষাৰ অকণমান মন কৰিব, ইয়াত চৰকাৰে কৈছে যে ঘৰত সোলাৰ পেনেল লগোৱাত সহায় কৰিব। এইটো কোৱা নাই যে সম্পূৰ্ণ ফ্ৰী দিব সোলাৰ পেনেলখন। অৰ্থাৎ যদি চৰকাৰে সোলাৰ পেনেল দিয়ে তেনেহ'লে এনেকুৱা আছে আপুনি নিজৰ পকেটৰ পৰা কিবা এটা ভৰি তাৰপিছত আনিব লাগিব। সম্পূৰ্ণ সোলাৰ পেনেলৰ পইচাটো সম্পূৰ্ণ ভৰিব নালাগে আপোনালোকে। মানে ধৰক এনেকুৱা আছে 70% চৰকাৰে দিব, 30% আপুনি দিব লাগিব, এনেকুৱা কিবা এটা হ'ব পাৰে যদি দিয়ে। তো মোৰ মতে এইবোৰ বস্তু এক্সপেক্ট নকৰাটোৱে ভাল। যদি দিয়ে, যদি পোৱা হয় তেনেহ'লে খুবেই ভাল কথা, কিন্তু এক্সপেক্ট নকৰাটো ভাল। যদি ইয়াৰ বিষয়ে আৰু নতুন কিবা আপডেট আহে তেনেহ'লে আমি আপোনালোকক নিশ্চয় জনাম। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই, গুড বাই।